নৱৰাত্ৰিৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড়তো আকৰ্ষণীয় দাণ্ডিয়া নৃত্য। দাণ্ডিয়া নৃত্যত বিভুৰ জীয়াৰী বোৱাৰী চৌদিশে এতিয়া শাৰদীয় দুৰ্গোৎসৱৰ বাবে ব্যাপক প্ৰস্তুতি। আকৰ্ষণীয় পূজা মণ্ডপ নিৰ্মাণকে ধৰি পূজাৰ প্ৰস্তুতি তুংগত। ইয়াৰ সমান্তৰালভাৱে মহিলাসকলেও এনেদৰে বিভুৰ হৈ পৰিছে দাণ্ডিয়া নৃত্যত। ডিব্ৰুগড়ৰ লেডিজ ফিটনেছ চেণ্টাৰৰ উদ্যোগত বিভিন্ন জাতি ধৰ্মাৱলম্বী সম্প্ৰদায়ৰ বোৱাৰীসকলে এনেদৰে শাৰদীয় দুৰ্গোৎসৱৰ নৱৰাত্ৰি উপলক্ষে মিলিত হৈ দাণ্ডিয়া নৃত্যৰে নান্দনিক পৰিৱেশ গঢ়ি তুলিছে। হিন্দু, শিখ, খ্ৰীষ্টান, ইছলাম তথা অসমীয়া সকলো একত্ৰিত হৈছে এনেদৰে। বিশেষকৈ গুজৰাট, ৰাজস্থান আদিত নৱৰাত্ৰি উৎসৱত জনপ্ৰিয়ভাৱে প্ৰদৰ্শন কৰা সামাজিক তথা ধৰ্মীয় লোকনৃত্য হ'ল এই দাণ্ডিয়া নৃত্য। মহিলাসকলে হাতত সৰু লাঠি লৈ বৃত্তাকাৰত নৃত্য প্ৰদৰ্শন কৰি পৰিৱেশ মুখৰিত কৰি তুলিছে। বিশেষকৈ দেৱী দুৰ্গাৰ সন্মানত প্ৰদৰ্শন কৰা হয় বুলি বিশ্বাস কৰা হয় এই নৃত্যক। এই নৃত্যৰ প্ৰকৃততে দেৱী দুৰ্গা আৰু মহিষাসুৰৰ মাজত ঘটা যুদ্ধৰ এক নাট্যৰূপ বুলিও কোৱা হয়। এই নৃত্যক তৰোৱাল নৃত্য বুলিও কোৱা হয়। নৃত্যত ব্যৱহাৰ কৰা দাণ্ডিয়া বা লাঠিয়ে দেৱী দুৰ্গাৰ তৰোৱালক প্ৰতিনিধিত্ব কৰে। ৰুমি বৰশইকীয়া নেতৃত্বত স্বাস্থ্য সজাগতাৰ অনুষ্ঠানটোৱে ইয়াৰ জৰিয়তে সংস্কৃতিৰ এক সম্প্ৰতি গঢ়ি তোলা পৰিলক্ষিত হৈছে। প্ৰথমবাৰ আমি লেডিজ ফিটনেছ চেণ্টাৰে আমাৰ নৱৰাত্ৰি উপলক্ষে আমি এই দাণ্ডিয়া নাইটৰ আমি আয়োজন কৰিছোঁ। আৰু আমি দাণ্ডিয়া নাইট আয়োজন কৰাৰ এটাই উদ্দেশ্য যে আমি বিভিন্ন সম্প্ৰদায়ৰ বিভিন্ন ঠাইৰ পৰা মানুহ একগোট হৈও আমি এটা ভাতৃত্ব বন্ধুত্বৰ মৰমৰ বান্ধোৰে আমাক বান্ধি ৰাখিছে। আৰু মই ভাবোঁ শৰীৰ চৰ্চা কৰাই যদিও আমাৰ উদ্দেশ্য, তথাপিও কিন্তু আমি গম নোপোৱাকৈ আমাক এটা খুব আমি নিজৰ ঘৰখন যাতে কেনেকৈ সুচাৰুৰূপে পৰিচালনা কৰিব পাৰোঁ এটা সপোন লৈ আমি আগবাঢ়ি যাওঁ। আৰু দেৱী দুৰ্গাক সন্মান জনোৱাৰ অৰ্থে আমি এই নৱৰাত্ৰি উপলক্ষে দাণ্ডিয়া নাইটৰ আমি অনুষ্ঠিত কৰিছোঁ। ইয়াত অকল আমাৰ সৰু বুলিয়ে নহয়, ডাঙৰ সৰু সকলো মিলি আছে। আমাৰ ইয়াত মাৰোৱাৰী আছে, চব জাতিৰে মানুহ আছে। চ' আমি গোটেইবিলাকে আমি ইয়াত মানে দাণ্ডিয়া এটা প্ৰগ্ৰেম পাতি আমি ইয়াত এনজয় কৰিছোঁ। কেইদিন মানে আজি এদিনৰ কাৰণেই কৰিছোঁ। নৱৰাত্ৰি মানে আমি বিশেষকৈ আমাৰ গোটেইখিনি মানে জাতি ধৰ্ম নিৰ্বিশেষে বহুত মানুহ আছে, বিভিন্ন ধৰণৰ আছে আমাৰ ফিটনেছ চেণ্টাৰত। আমি এক্সাৰচাইজ কৰিছোঁ, তাৰপিছত ৱৰ্কআউট কৰিছোঁ, ডান্স কৰিছোঁ, জুম্বা কৰিছোঁ। তাৰ লগতে সংগতি ৰাখি আমি মানে এই ফিটনেছ চেণ্টাৰত আহি আজি দাণ্ডিয়াটো আয়োজন কৰোঁ বুলি ভাবিলোঁ।